Hello guys and welcome to my channel. तो आज रातिपुवा vlog to आरंभ কৰিছো কাৰণ আজি হল মঙ্গলবাৰ আপোনালোক আগতে তা মিনি vlogত কৈছিলো যে আজি মঙ্গলবাৰে আমি যাম গোৱালপাৰা এতিয়া যাও বাৰু 5 বেলা লৈ যাম কিন্তু ভাবিছো আজি vlog to ৰাতিপুৱাৰ পৰা আৰম্ভ কৰো আজি দিনটো কি কৰিম কি নকৰিম অকমান আপোনালোকক দেখুৱাম যিমানখিনি পাৰো তো এতিয়া মই ৰাতিপুৱা লৈছো চাহ আৰু আপোনাৰ বৰা চাউল ভাজি মাই ভাজিছিল হেই আজি ৰাতিপুৱা ব্ৰেকফাষ্ট বৰা চাউলে খাম তো বলক একেলগে চাহৰে আজি দিনটো আৰম্ভ কৰো আৰু এয়া লৈছো এই বৰা চাউল যি মা ভাজিছিল কৈছিল লগত এটা নাৰিকলৰ মিঠাইটো ইমান টেষ্টি কি কব আৰু মোৰ এটো মানে ফেভাৰিট স্পট মই এনেকে সোফাত বহি বাহিৰৰ ফালে এনেকে চাই প্ৰায় ভাগে ইয়াত বহি মই চাহ খাও ফালে বাহিৰত বহুত বৰষুণ হৈ আছিল আৰু বৰষুণ চাই চাহ খালো তাৰ পিছত আৰু ধামধুম দিনৰ কামবোৰ কৰিলো কৰি ধামধুম এনেকে অকমান পেকিং কৰিছো গুটেই বিলাকৰ মাৰ মোৰ হাজবেণ্ডৰ কাপোৰ একেলগে ভৰাইছো তো তাৰ পিছত আমাৰ কাপোৰ সব ভৰোৱা হ'ল Finally ready एकदम simple eta cotton kurti pindisu trousers logot aru okoman slight mane ki komar ejur earrings pindisu slight nude lipstick eta loisu aru bas iman eko makeup na eko na etia apnar samoy almost 4ta baji goise to husband ahi ase Guwahatir pora te ahile ami yar pora ulam to bolok aji amar logot Gwalpara ekelage jam মান কষ্টকে ওলাইছো বাপৰে কারেন্ট নাই মানে কি কম জোৱা কালিৰ পৰা এনেকা বৰষুণ এনেকা ধুমুহা বৰষুণ কারেন্ট যে একেবাৰে নাই মানে পানীও মানে তে হেই হ অৱস্থা ইনভাৰ্টাৰ তো ৰাতিপুৱাই সেটেল এতিয়া নাই আৰু তো এতিয়া আমি ৰেডি হাজবেণ্ড আহিছে তেওঁ আহিলে উলাম বলক এয়া দেখিছেনে ৰাস্তাৰ অৱস্থা পুৰা বোকাৰে ভৰ্তি আৰু মানে আমি কিবাকে উঠিছো আৰু দেখিছেনে হাততে এক লৈছো গাখীৰৰ খৰ মানে হাজবেণ্ডক খাব দিছিলো খোৱা নাছে কৈছে গাড়ীত খাম লৈ ললো আৰু লৈ পিনে আমি গুটে গেটাৰ হাজবি মানে আগে ভাগে ৰেডি আৰু বুলা মানে কি কব আৰু তাক পনা এয়া আমাৰ ড্ৰাইভাৰ এখেতক আমি কি কয় নৰ্থ গুৱাহাটীৰ পৰা হায়াৰ কৰি আনিছো দেই আমাৰ ড্ৰাইভাৰে পুৰা পানী চানি খাই ৰেডি হৈছে আৰু এয়া দেখিছেনে মায়ে পুৰা একদম জিমি কেক খোৱাত ব্যস্ত কৰবাত গলে মানে তামুলে মেইন মানে তামুল লাগিব তো তামুলখিনি লৈ লৈছো তামুলখিনি লৈ তামুল একানে আমি অসমীয়া মানুহ তামুল খান্দিছে পুৰা মুখত তামুল ভৰ্তি কৰি লৈছো আৰু দুজনী মা আৰু মই তামুল চুবোৱাত ব্যস্ত বাবু একচুয়ালি যোৱা কথা বাবু মানে চিনি পাইছে নে সৰু মাহি ডাঙৰ লৰাটো ই যোৱা কথা নাছিল এবাৰ তথাপি মানে অলপ লগত মানুহ গলে ভাল লাগে না সেইকাৰণে তাকো লগ ধৰিলো আৰু হিউ লালে বাৰু যাব কাৰণে তো ফাইনালি পাই গলো মেইন ৰোড ইফালে ইনকিদিন ইমান বৰষুণ হৈ আছে মানে কি কব আৰু মানে কাৰেণ্টৰ বহুত প্ৰবলেম যোৱা ৰাতিৰ পৰা কাৰেণ্ট নাই কলোৱে নহয় ইনভাৰ্টাৰ ৰাতিপুৱাই শেষ ইমান কষ্ট পাইছো আজি উলাওতে মানে কি কব এনেকে আহি পালো ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু ব্ৰহ্মপুত্ৰ ব্ৰিজখন এটা কিবা বেলেগ আৰু সৰুৰে পৰা মানে এইটো এটা আবেগটো মোৰ কিবা বেলেগ আৰু কি কম কলেজত পঢ়া দিনৰ পৰা ইয়াত মানে ইমান জামত ট্ৰাফিক জাম ফাঁচিছো কি কব এবাৰ জাননে মানে ইদৰ সময় আছিল ব্ৰিজৰ মানে এটু ফালৰ পৰা হেতু ফাল পাওতে মোৰ 3 ঘন্টা লাষ্টত মাহতে মানে নিবলৈ আহিছে ৰাতি হৈ যোৱাৰ কাৰণে মাহতে নিবলৈ আহিছে আৰু এইবোৰ হল আগৰ কথা কিমান নকম আৰু কলেও শেষ নহয় মানে গোৱালপাৰা আপুনি যেতিয়া যাব নহয় মানে সেই ফালৰ মানে যেটো সিনাৰি নহয় বহুতেই বেছি ধুনীয়া বহুত বেছি ধুনীয়া আৰু কি কব আৰু এটো দেখিছেনে জিমি ফাইনালি ভাগৰি পৰিছে এনেকে গলটো হি মানে কি কমাৰ লাগে তাৰ ফালে দি পুৰা টোপনি আৰু মই লাহে গধুলিও হৈ আছে কাৰণ উলাওতে অলমোস্ট 4:30 5টা বাজিয়ে গৈছিল আৰু ফাইনালি ৰাতি হল আৰু দেখিছেনে একদম কাখত মানে আৰু যিমানে আপুনি মানে বকো এৰিয়া পাৰ হ'ব ইফালে মানে মানুহৰ সংখ্যা খুব বেছি কম মানে আপুনি ৰাস্তা কাখত মানে মানুহৰ ঘৰ হেনেকে দেখাই নাপায় অকলে যাব ভয়ও লাগে আৰু ফাইনালি গাড়ীখনক অলপ মানে খানা চানা খুৱাইলো আৰু এয়া আৰামছে গান বজাই গৈ আছো অলপ মানুহৰ মানে কি খৰচৰ দেখিলে ভাল লাগে আৰু এফালে আজি অলপ বেছি আন্ধাৰ আছে কাৰণে হিন্না মানে এনেকুৱা বৰষুণ আগদিনাৰ পৰাই মানে কটুৱে কাৰেণ্ট নাই কৰবাত জাগাই লৈ আহিছে মানে ইমান ধুমুহা গৈছে ওত গছ পৰিছে কাৰণে কাৰেণ্ট গৈছে আৰু এফালে সিহঁতে মই ধামধুম ফোনো কৰি আছে আৰু ফাইনেলি আমি পালো গোৱালপাৰা আৰু ইয়ে হ'ল আমাৰ ডেষ্টিনেশ্যন আৰু ইয়াই পালো দেখিছেনে বেবিটো যে লৈ আছে তাইৰে অন্নপ্ৰসন্ন আমি তাইৰ অন্নপ্ৰসন্নতে আহিছো দেই এই হৈছে বেবিৰ মাক আৰু এজনী বেবি দেখিছেনে পুৰা একদম চাই থাকে মৰম লাগে নহয় কি যে কব আৰু দেখিছেনে পুৰা কি ধুনীয়াকে চাই আছে একদমে নাকান্দে জানানে একদম ইমান মৰম লাগে নহয় কি কব আৰু মানে আমাৰ দেখা পাই কিবা হ'ল মোক লওঁতে পুৰা কান্দিব ধৰিছে নাজানো আৰু পুৰা কান্দিছে আমার আইতাই লো আসলে আমার মাইনে তো
তাৰপিছত এয়া ভাতৰ যোগাৰ অলৰেডি ভাত চাত বনাই ৰেডি কৰি থৈছিল এয়া মানে ব্ৰজেন তাৰে মাইনা আৰু ৱাইফ আৰু আমি দুটা মানে ব্ৰজেন হৈছে মানে কি কম হাজবেণ্ডৰ মানে একেলগে ডিগ্ৰীত একেলগে পঢ়িছিল তেতিয়াৰ পৰা মানে বেষ্ট ফ্ৰেণ্ডশ্বিপ এৰা নাই আৰু এতিয়া মানে ইয়াৰ মাইনাও হৈ গ'ল তো ফাইনেলি মাইনাটো অন্নপ্ৰসনত আমি আহিলো তো সিহঁতে আমাৰ কাৰণে ৰখি আছিল মানে তো ৰাতি কিবাকে কথা হলো এনেকুৱা বৰষুণ ৰাতি কি ক'ব আৰু সেইকাৰণে ৰাতি এইবিলাক সজোৱা হোৱা নাই জাষ্ট পেণ্ডেলটো বনাই থৈ গৈছিল ৰাতিপুৱা মানে আমি হাতে কামে লাগি দিছোঁ আপোনাক চাৰিওফালে দেখা আহক কি কৰিছে কোনে কি কৰা নাই পাছফালে এই তিৰোতাকেইজনী মানে ভাত বনোৱাত পুৰা ব্যস্ত আমাৰ ফালে যেনেকৈ মতা মানুহে বনায় ন ইফালে তিৰোতা মানুহে বেছি লাগে আৰু মানে এনেকুৱা মজা খানা বনাই মানে কি ক'ব আৰু মজা বনাইছে মানে বহুত টেষ্টি হয় আৰু মানে ভাল লাগিছে মানে আমাৰ ফালে মানুহে যেনেকৈ কিছুমানে মানে মতা মানুহে বনায় বা কিবা ইয়াতে চব তিৰোতা মানুহে কৰে বিলোৱা মেলা প্ৰায়ভাগেতো তিৰোতা মানুহে আৰু দেউতাক সখী দেউতাক আৰু কি কয় তাৱৈ এই খুৰা চব মানে পুৰা ব্যস্ত আৰু তাৰ আমি মানে কি কৰিলো সজোৱা মেলোৱা হোৱাৰ পিছত ওচৰতে আমাৰ জেঠিমাৰ ঘৰ আছে মানে মাৰ বাইদেউ হয় বৰদেউতাকৰ ছোৱালী তাতে গৈ পিনে চেঞ্জ কৰিলোঁ কাৰণ আমি ৰাতি যিহেতু আহিলোঁ মা তাতে থাকিল আমি থাকিলোঁ ব্ৰজনহঁতৰ ঘৰত আৰু মা জেঠিমাহঁতৰ ঘৰত আহিল আৰু জেঠিমা কৈ আছে মানে আমি কিয় অহা নাই মাতিও আছে ফোন কৰি তো এয়া হ'ল জেঠিমাৰ ঘৰ তাৰপৰা একদম ওচৰত 1 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব 1-1.5 কিলোমিটাৰমান ডিষ্টেঞ্চত মানে জেঠিমাৰ ঘৰ তো ফাইনেলি পালোঁ জেঠিমাৰ ঘৰ ইয়াত থাকে জেঠিমা ডাঙৰ ছোৱালীজনী দাদাৰ বৌ থাকে তেওঁলোক অলপ এই কাষৰ ঘৰটোত থাকে যিবি দেখিছে নাই পুৰা একদম যেনিবা চিনিহে পায় সি পুৰা চাৰিওফালে ঘূৰি ফুৰিছে আমি মানে ইয়াতে অলপ ফ্ৰেছ হৈ মানে ভালকৈ গা চা ধুই আহিছোঁ তো ইয়াতে ফাইনেলি ৰেডি হ'লোঁ আৰু তুমি দেখিছে নাই পুৰা পিংকি ড্ৰেছ পিন্ধি মানে ৰেডি আৰু ইয়াত মানে ইয়াত দেখিছে নি ভকতে পুথি পঢ়ি আছে মানে আপোনাৰ প্ৰগ্ৰেমবোৰ আৰম্ভ হৈছে আৰু তাৰপিছত কিবা এনেকৈ কলহ ল'ব লাগে ইফালে মই এইবিলাক নিয়ম আমাৰ ইফালে দেখা নাই ফাৰ্ষ্ট টাইম মই এনেকুৱা নিয়ম কৰিছোঁ বহুত ভাল লাগিছে পানী তুলিব যাব লাগে 5টা কিবা কলহ লাগে পানী তুলিব লাগে বহুত নিয়ম আৰু এনেকুৱা এই যে হেৰি দেখিছোঁ হোৱাইট পিংক আৰু হোৱাইটত এজন হৈছে ব্ৰজেনৰ মা আৰু এজন হৈছে শ্ৰীমণি তাইৰ নাম শ্ৰীমণিৰ মা মানে মাইনাটোৰ মামাহঁতৰ আইতা পুৰা আমি কলহ চলহ লৈ ব্যস্ত কাষতে এটা মানে সেয়া কি কয় শিৱ মন্দিৰ এটা আছে সেই শিৱ মন্দিৰটোত গৈ পিনে মানে আমি হেৰি কৰিম কি কয় পানী তুলিম পানী তুলি তাৰ পৰা আমি আহিম এইফালে আমি পুৰা মানে হাঁহি আৰু ভিডিঅ' কৰোঁতে কিবা কৰি আছিলে সেইকাৰণে পুৰা হাঁহি আমি পুৰা একদম হাঁহাত ব্যস্ত মানে দুজনী তো ফাইনেলি গোটেইবিলাক মানে ওলাইছোঁ আৰু হেৰি কৰিবৰ কাৰণে এয়া নামঘৰটোলৈকে যাম তাতে গৈ পিনে পানী তুলিম তাতে বহুত নিয়ম থাকে হা মই নিয়মবিলাক ইমান ভালকৈ নাজানো যিখিনি পাৰিছত মই দেখুৱাইছোঁ বাৰু আৰু আপোনালোকৰ জেগাবিলাকত অন্নপ্ৰসন্নৰ নিয়ম কেনেকুৱা হয় জনাবচোন বাৰু তো আমি গোটেইবিলাকে এনেকৈ এইজনী জেঠিমা দেই আমি যে গৈছিলোঁ এইজনী পিংক কালাৰ ব্লাউজ পিন্ধিছে যে সেইজনী হ'ল জেঠিমা আমি গোটেইবিলাকে এনেকৈ ওলাই পিনে একদম লাইন দেখিছে ফটো উঠিবৰ কাৰণে ৰেডি তো ফাইনেলি আহি পালোঁ ব্ৰজনহঁতৰ ঘৰ তাতে মানে কলপুলি পুতিছে সেই কলপুলিৰ তলত মাইনাটোক গা ধুৱাব মাহ হালধি মানে ক'ব গ'লে এখন সৰু সুৰা বিয়াৰ নিচিনাই নিয়ম বিয়াত যেনেকৈ ছোৱালীজনীক পানী তুলি পিনে গা ধুৱায় ইয়াতো সেই ছেইম নিয়ম আৰু ইয়াত মানে সকলোবোৰ আহি পিনে মানে গা ধুৱাব আৰু এটা কথা দেই মোৰ লুকছটো কেনেকুৱা লাগিছে জনাব দেই এয়া মাহ হালধি কিবা চাউল বিভিন্ন নিয়ম থাকে আৰু চবেই অকণমান মানে এনেকৈ ঘঁহুৱাই পিনে গা ধুৱাব আৰু মাইনাটোক আৰু এইজনী হৈছে মাইনাটোৰ মামাহঁতৰ আইতা বেলেগ ন নিয়মবোৰ টিকলিজনী যে পুৰা একদম তাইতো কি গম পাইছে মানুহ আমিহে এইবিলাক নিয়ম কৰি মানে তাই ধুনীয়াকৈ আছে এবাৰো কান্দা নাই ধুনীয়াকৈ গা পা ধোৱা হোৱাৰ পিছত তাইক মানে এই কাপোৰ কানি পিন্ধাই লৈ মানে সেয়া সমাজৰ মাজত বহুৱাব লাগিব তাতে মানে তাইক সেয়া কৰিব সমাজৰ মাজত বহুৱাই লৈ পিনে তাইক তাতে মানে সেয়া কি কয় অন্ন মানে মুখত দিব আৰু অন্নপ্ৰসন্ন কৰাব আৰু তাইক মানে একচুৱেলি টোপনিও ধৰিছিল তাইৰ বহুত গা ধোৱাৰ পিছত বাচ্ছাৰ টোপনি লাগে ন কিন্তু তাইক মানে সজাব নাপাওঁ মানে সজাই দিব মাকে মানে বহুত কিবা কিবি আনিছিল তাইক এনে সজাম বুলি কিন্তু সজাব নাপালে এয়া ফাইনেলি আমাৰ টিকলিজনী কি কৰিব ভাত মুখত দিব যিটো আমি গাঁৱলীয়া ভাষাত ভাত মুখত দিয়া বুলি কওঁ ন আৰু এইজন হৈছে তাইৰ মামা কান্দিছে চাওঁ কিবা চুৱে ন এইটোৱেই মানে চবতকৈ মানে ছাছপেঞ্চ আৰু কিবা ফাৰ্ষ্টতে লাগিব এইটো হৈছে ককাক মানে দেউতাকৰ দেউতাক এইটো যিটো ব্লেক কালাৰৰ পেণ্ট পিন্ধিছে দেউতাকৰ দেউতাক কিমান ফূৰ্তিৰ কথা ন যেতিয়া নাতিনীয়েকৰ এনেকৈ ভাত মুখত দিয়া পাতে ককাক আইতাকহঁতৰ চবতকৈ বেছি ফূৰ্তি মানে আৰু যেতিয়া যিদিনা সিহঁতে ঘূৰি আহিল মানে
সিদিনা মানে ককাকৰ চকু পান দেখি কিবা লাগি গৈছে বৰ বেয়া লাগিছে কাৰণ সিহঁতে কৰ্মসূত্ৰে থাকে হাজোত যদিও ঘৰ গোৱালপাৰা ব্ৰজেনে বেংকত চাকৰি কৰে আৰু তেওঁ হাজোত থাকে মুখে ফুট দিব দিছিল মোটা কি উস্তাদি মাৰিব পাত্তা নাই আৰু জিপা তাকে কৰি থৈ দিলে মুখখন ফুট দি পিনে এতিয়া পুৰা একদম তাই চাগে মানে অশান্তি পাইছে বহুত গৰমো আছে যদিও ৰাতি বৰষুণ গৈছে দিনত মানে এনেকুৱা গৰম মানে কি ক'ব আৰু মানে তক নোপোৱা গৰম আৰু মানে বহুতেই বেছি গৰম তাতে ভকতবিলাকৰ মানে পুথি পঢ়ি আছিল অন্নপ্ৰসন্ন শেষ হোৱাৰ পিছত আৰু মাহঁতে মানে সৰুকৈ এটা কেকো আনিছিল আৰু তাৰপিছত প্ৰসং শেষ হোৱাৰ পিছত এয়া মানে কেক কাটিং চেৰিমনি আৰু কেক খাইনো কোনে বেয়া পায় নাই এফালে ভোজনৰ ঘামিজনী উৎপাত মানে উপায় নাই দেখিছে নাই পুৰা কেক আৰু হেপী বাৰ্থডে তাৰে এয়া ফাইনেলি আমাৰ মানে অন্ন আমাৰো পেটত পৰিব আৰু আমাৰো অন্নপ্ৰসন্ন হ'ব আৰু এয়া দেখিছেনে খানা মানে মজা আৰু খানা চানা খাই থোৱাৰ পিছত আলহী দুলহী প্ৰায় ভাগ গ'লে আমি মানে দেখিছেনে সখী দেখিছেনে পুৰা একদম লেকচাৰ আৰু পুৰা দুইটা লেকচাৰ দিছে মই দূৰৰ পৰা ভিডিঅ' কৰিছোঁ তাৰপিছত মানে খাই থকা বুলি অকণমান আইচক্ৰীম খাই আহোঁ তাৰ মানে চিনেৰীবোৰ ইমান ধুনীয়া দেখিছেনে ৰাস্তাবোৰ ইমান ধুনীয়া মানে চব গছ মানে ট'টেলি নেচাৰেল বিউটি আৰু বহুত ধুনীয়া আৰু আমি অকণমান দূৰত আইচক্ৰীম খাবলৈ গ'লোঁ আৰু যাওঁতে মই এনেকৈ ভিডিঅ' কৰি লৈ গৈছোঁ আৰু ইমান গৰম আছিল গৈ কিবা এটা ভাল লাগিছে ৰাতি কিন্তু ইমান বৰষুণ দিনত যে এনেকুৱা বতৰ মানে আচৰিত আৰু তাৰ মানে সঁচাকৈ বহুত লাকি বুলি ক'ব লাগিব বহুত ভালকৈ গ'ল প্ৰগ্ৰেমটো আৰু ফাইনেলি আমি আইচক্ৰীম খাব গ'লোঁ আইচক্ৰীমৰ নামত খালোঁ এটা কুলফি আৰু দেখিছেনে এই বজাৰখনত ধাম ধুম মানে ৰখি পিনে মানে মই ৰখি আছিলোঁ এটা মৰাশ এনেকৈ তো আমাৰ ভাষাত কয় আৰু মৰাশ দেখিলে বোলে ভাল নাজানো আৰু কি সেইটো মই কুলফি চুহি ফাইনেলি পালোঁ ঘৰ আৰু সেইদিনা যেনে তেনে পাৰ কৰিলোঁ নেক্সট দিনা মানে আমি ঘৰলৈ উভতি অহা কথা তাই ভাবিছিলোঁ যে আমি অলপ সূৰ্য পাহাৰ কিবা কিবি চাব যাম কিন্তু এনেকুৱা বৰষুণ নক'ব আৰু মানে যাই মানে ভাত খাই ঘৰহে আহিব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই এইফালে ৱেডাৰ ফৰকাষ্ট হৈও আছিল যে বহুত বেয়া বতৰ গোৱালপাৰা হ'লে ক'ৰবাত পানীও হৈছে আমাৰ মানে ভয়ো হৈছে কাৰণ যদি ৰাস্তাটো বেছি পানী হৈ যায় আমি যাবও নোৱাৰিম উভতি যাবও লাগিব দেখিছেনে পুৰা গছ উঘলি কেনেকৈ পৰিছে ৰাতি মানে ইমান ধুমুহা গৈছে আৰু অল দ্য টাইম মানে বৰষুণ হৈয়ে আছিল মানে বহুতেই বেছি বেয়া বতৰ আৰু জেঠীমাহঁতৰ পৰিৱেশটো বহুত ধুনীয়া আৰু গোৱালপাৰাৰ মানুহবিলাকত কি জানেনে চবৰে ঘৰত মানে লেচু আছে ৰাতিপুৱা ব্ৰেকফাষ্টত বনাইছে চুজি আৰু চাহ আৰু মানে কি কওঁ আৰু তাতে মানে বান্দৰ আমাৰ ঘৰত যেনেকুৱা বান্দৰ নাই আৰু আমি মানে দুপৰীয়া ভাতটো ব্ৰজনহঁতৰ ঘৰতে খাম সেইকাৰণে আমি জাষ্ট জেঠীমাহঁতৰ ঘৰৰ পৰা চুজি চাহ এনেকৈ খাই ওলাই পিনে গুচি আহিলোঁ আৰু ইয়াতে মানে আমি ফাইনেলি ৰেডি হয় ব্ৰজনহঁতো আজি ঘৰলৈ যাব কাৰণ তাৰো ছুটি শেষ সিহঁতে আমাৰ লগতে যাব আৰু ফাইনেলি এতিয়া চবেই বাই দি আছোঁ ভাত খোৱাৰ পিছত মানে এতিয়া যোৱাৰ সময় আহিল যে চবেই চকু আছে আইতাকে দেখিছেনে টিকলিজনীক লৈ আছে ককাক দেখিছেনে মই যে কৈছিলোঁ মানে এইখিনি দৃশ্য বৰ বেয়া লগা আৰু তো ফাইনেলি এতিয়া আমি ঘৰলৈ যাম আৰু ব্ৰজনহঁতো আমাৰ লগত যাব তো এতিয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ সূৰ্য পাহাৰ কেঞ্চেল ৰাস্তাত আহি থাকোঁতে এনেকৈ মানে ৰাস্তাৰ ওচৰত এনেকৈ বজাৰ বহিছিল তাতে আমি কিনিলোঁ লেচু আৰু কিবা কিবি বহুত এনেকৈ লেচু খোলাকৈও দি আছিল 20 টকাত পলিথিনতো বান্ধি দি আছিল পলিথিনত বেছিকৈ আছিল থোপত অলপ কমকৈ আছিল আমি ভাবিলোঁ বেছিকৈ লওঁ এনেকৈ দেখিছেনে বেছি ল'লোঁ কিন্তু গোটেইবিলাক পচা আৰু এয়া মোক শ্ৰীমণিয়ে দিলে এগালমান চকলেট হজমোলা কিয় দিলে বুজি নাপালোঁ কিন্তু হজম কৰিব দিছিল নেকি আৰু এতিয়া সেইদিনা যাওঁতেতো ৰাতি আপোনালোক দিনৰ চিনেৰীটো দেখাবই নোৱাৰিলোঁ সেইকাৰণে আজি দিনতে দেখাই দিছোঁ চিনেৰীটো ইমান ধুনীয়া মানে কি ক'ব আৰু বহুতেই বেছি ধুনীয়া তো আপোনালোকেও কেতিয়াবা মানে এনেকৈ টাইম পালে গুৱাহাটীৰ ৰিজৰ্টত ঘূৰাতকৈ বা আপুনি হেৰি যোৱাতকৈ এনেকৈ নেচাৰেল বিউটি চাবৰ কাৰণে আহিব পাৰে বহুত বেছি ধুনীয়া হয় এইবিলাক চিনেৰী আৰু আজিকালি মানে চব গছ গছনি কাটি মানুহে নাইকিয়াই কৰিছে নহয় জানো তাতে মানে এনেকুৱা এটা দৃশ্য দেখা পাব মানে বহুত কিবা মোৰতো বহুত ভাল লাগিছে তো এনেকৈ গোৱালপাৰাৰ জাৰ্ণি আমাৰ ইমানতে শেষ হ'ল যিমানখিনি দেখুৱাইছোঁ আৰু যিহেতু কথা এটা কৈ থওঁ আপোনালোকে ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো গ্ৰ' হ'লে মোৰ ভাল লাগিব মই যিমান পাৰোঁ নতুন ইয়াত ভিডিঅ' দিম আৰু নতুন কণ্টেণ্ট আনিবৰ কাৰণে চেষ্টা কৰিম